এইবিলাক কঠীয়া মানে কি বানপানীত শেষ হৈ গ'ল, মানে ইয়াত আৰু একদম এইবিলাক আৰু কঠীয়া মানে কি কাম নাই। তো নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'ৰে। আৰু বৰ্তমান মই আছোঁ পথাৰৰ মাজত মানে কি বৰ্তমান মই আছোঁ কঠীয়াতলীত। আজি এমাহমান হ'ল চাগে মই ভিডিঅ' এটা আপলোড কৰিছিলোঁ, কঠীয়া পৰা ভিডিঅ', মানে আমাৰ কঠীয়া পাৰিছিলোঁ তাৰে ভিডিঅ' এটা বনাই, ইয়াতে কঠীয়া পাৰিছিলোঁ তো তাৰে ভিডিঅ' এটা বনাই মই আপলোড কৰিছিলোঁ। যদি ভিডিঅ'টো আপোনালোকে চোৱা নাই, ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম, আপোনালোকে ভিডিঅ'টো চাই ল'ব। এতিয়া প্ৰথম কথা হ'ল, মই আকৌ বৰ্তমান আজি আছোঁ কঠীয়াতলীতে। কঠীয়াতলীত থকাৰ মেইন কাৰণ হ'ল আমাৰ মানে এই আজি এসপ্তাহমান আগতে তো গোটেই অসমতে তামাম বানপানী, আৰু সেই বানপানীৰ কবলত আমিও পৰিছিলোঁ, আমাৰো ঘৰত বানপানী উঠিছে। আৰু সেই বানপানী বৰ্তমান আমাৰ মানে কি আৰু আমাৰ কঠীয়াতলীটো সেই বানপানী উঠিছে। এয়া কঠীয়াতলীৰ অৱস্থা চাওক, মানে সেইখিনি কঠীয়া অলপ বাচিছে আৰু এইফালে তাৰমানে কঠীয়া চঠীয়া নাই। তো এইফালে আপোনালোকক মই এটা বস্তু দেখুৱাই আছোঁ, এইফালে এইটো যিটো মানে কি এইফালে চিন আপোনালোকে দেখিবলৈ পাইছে, মই এইফালৰ পৰা দেখিছোঁ। এইফালে যে এইবিলাক লাগি আছে, ইমানলৈকে মানে কি পথাৰত পানী হৈছিল। চাওক কঠীয়াতলীৰ ওপৰত মানে চাওক মোৰ এক কঁকাল মানে হ'ব, আৰু সেই হিচাপত চাব গ'লে ইমানমান পানী হ'ব। আৰু ইয়াত তাৰমানে কঠীয়া নাছিল, তো ইয়াৰ বৰ্তমান পানী কাটি দিছোঁ, দি উঠি এতিয়া আকৌ আজি আহিছোঁ মানে কি কঠীয়া পাৰিবলৈ কাৰণে। তো এইবিলাক চাওক, এইবিলাক কঠীয়া মানে কি বানপানীত শেষ হৈ গ'ল, মানে ইয়াত আৰু একদম এইবিলাক আৰু কঠীয়া মানে কি কাম নাই। তো এইবাৰ আমি আকৌ তাৰমানে ইয়াত আজি নতুনকৈ কঠীয়া পাৰিম। তো সেইফালে মানে অলপমান কঠীয়া ভালে আছে, তো সেইফালৰখিনি এইখিনি জহা ধানৰ কঠীয়া আছিল, এয়া জহা ধানৰ কঠীয়া, আৰু সেইফালে আছিল আইজোং ধানৰ কঠীয়া। তো দুইখিনি কঠীয়াই মানে বৰবাদ বানপানীত। তো সেইফালে ৰঞ্জিত ধানৰখিনি অলপমান বাচি আছে, সেইখিনি কামত আহিব। তো সেইখিনি এফালে থৈ উঠি এই ৰঞ্জিত জহা ধানৰ যিটো কঠীয়া মৰিল, আৰু আইজোং ধানৰ এইখিনি কঠীয়া আকৌ আমি এতিয়া ইয়াত মানে কি নতুনকৈ হাল বাই থৈ দিছিলোঁ, ইয়াত হাল বাই থৈ দিছিলোঁ, ইয়াত পূৰা বোকা হৈ আছে। ইয়াত আমি মাটিখিনি এতিয়া মৈয়াই ল'ম, ইয়াত মাটিখিনি মৈয়াই উঠি ইয়াত আকৌ সেইখিনি কঠীয়া আমি পাৰিম, যিহেতু আমাক কষ্ট লাগিবই, কাৰণ আমাৰ হৈছে খেতি প্ৰধান, আমি খেতি কৰা মানুহ, আৰু আমাৰ এই খেতিটো আমি যেনেকৈ নহওক কৰিবই লাগিব, আৰু তেতিয়াহে আমাৰ ভাত মানে কি খাবলৈ পাম। সেইকাৰণে ইয়াত কঠীয়া পাৰিম। তো কেনেকৈ পাৰোঁ, কি কৰিম, সেইখিনি আপোনালোকক অলপ দেখুৱাম আৰু। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো চাই থাকক ভিডিঅ'টো। বন্ধুসকল ইয়াত চাওক, মানে পূৰা বোকা হৈ আছে। তো ইয়াত অলপ পানী আছিল, তো পানীটো এতিয়া কাটি দিছোঁ, পানীটো বৰ্তমান গৈ আছে। তো পানী যোৱাৰ পিছত এতিয়া মাটিখিনি মৈয়াম। তো মাটিখিনি মৈয়াব লাগিলে আমাক লাগিব মৈ। তো এতিয়া আমাৰ লগততো মৈ নাই, তো কি কৰিম এতিয়া, তাকে ভাবি তাত এডাল কলগছ পৰি আছে, সেই কলগছডালেৰে মাটিখিনি আমি এতিয়া মৈয়াম ইয়াত। তো কলগছেৰে কেনেকৈ মৈয়াম সেইটো আপোনালোকক দেখুৱাই আছোঁ। তো চাই থাকক, আপোনালোকে ভিডিঅ'টো গম পাই যাব। বন্ধুসকল এইডালেই হ'ল সেইডাল কলগছ, যিডাল কলগছৰ দ্বাৰা আমি আজি মাটিখিনি মৈয়াম। তো এই কলগছডালৰ দ্বাৰা আমি কেনেকৈ মাটিখিনি মৈয়াম সেইটো আপোনালোকক দেখুৱাই আছোঁ। তো আপোনালোকে চাই থাকক কেনেকৈ এই কলগছডালৰ দ্বাৰা আমি আজি মাটি মৈয়াম। তো ইয়াক মানে কি ভালদৰে ইয়াৰ যিবিলাক এইবিলাক বাকলি আছে, সেই বাকলিবিলাক গুচাই ল'ব লাগিব ফাৰ্ষ্ট টাইম বাকলিবিলাক গুচাই ইয়াত ৰছী বান্ধিব লাগিব। মই সেইফালে ৰছী আনি থৈ দিছোঁ, এনেকৈ মাটিখিনি মৈয়াম। বন্ধুসকল চাওক, এইখিনি কি হয়তো আপোনালোকে চিনি পাইছে, হয় এইখিনি হ'ল কঠীয়া, যিখিনি কঠীয়া যে এইখিনি কঠীয়াতলীত আমি পাৰিবলৈ আনিছোঁ। সেই কঠীয়াতলীত পাৰিবলৈ অনা কঠীয়াখিনি এইখিনি চাগে ৰঞ্জিতেই হ'ব, এইখিনি ৰঞ্জিত ধানৰ কঠীয়া হ'ব। আৰু চাওক কি সুন্দৰভাৱে মানে কি কঠীয়াবিলাক গজালি মেলিছে, আৰু এইবিলাক মানে কি বানপানী হোৱাৰ আগতেই মানে তিয়াই থৈছিলোঁ পানীত, তো
থৈ তেনেকুৱাকৈ গজালি মেলাইছিলোঁ। তো এতিয়া মেইন কথা হ'ল এইখন যিখন বাকৰা আপোনালোকে দেখিবলৈ পাইছে, এইখনত মানে কি আমি কঠীয়া পৰা নাছিলোঁ। এইটো কাৰণতে আমি কঠীয়া পৰা নাছিলোঁ। সেই বাকৰাখনত যি কঠীয়া আমি পাৰিবৰ কাৰণে পানীত তিয়াইছিলোঁ, সেই কঠীয়াখিনি মানে নেগাজিল। তো তাৰপিছত সেইখিনি কঠীয়া নেগেজাৰ কাৰণে এইখিনি কঠীয়া আকৌ বেলেগৰ পৰা কিনি আনিছোঁ। আনি উঠি পানীত তিয়াই এইখিনি আমি আকৌ গজাইছোঁ। গজাই এতিয়া ইয়াত পাৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, দেখা পাই। বন্ধুসকল, মই আছিলোঁ পথাৰত, কিন্তু এতিয়া বৰ্তমান মই আছোঁ কলগছৰ তলত। তো কলগছৰ তলত মই কি কৰি আছোঁ বন্ধুসকল, মই এতিয়া ল'বৰ কাৰণে আহিছোঁ কলৰ ধূনা। কলৰ ধূনা কি কাৰণত ল'ব আহিছোঁ সেইটো মই আপোনালোকক কওঁ। কলৰ ধূনা মই এইটো কাৰণে ল'ব আহিছোঁ যে তাত আমি 3টা ধৰণৰ কঠীয়া পাৰিছোঁ। আজি য'ত কঠীয়া পাৰিছোঁ তাত 3টা ধৰণৰ কঠীয়া পাৰিছোঁ। আৰু সেই কঠীয়াবিলাক হ'ল এই বনি আছে, তাৰপিছত ৰঞ্জিত আছে আৰু আইজোং, এই 3টা কঠীয়া। আৰু বৰষুণ দিলে যাতে সেই 3টা কঠীয়া লগ হৈ নাযায়, তাৰ কাৰণে তাৰ মাজে মাজে কলৰ ধূনা দিম। তো কেনেকৈ দিম সেইখিনি আপোনালোকক মই দেখুৱাম। এতিয়া বাৰু খাদ্য আছিলে, আমি কলৰ ধূনাটো কাটি লওঁ। তো এইডাল হ'ল আঠিয়া কলৰ গছ, ইয়াৰ পৰা কলৰ ধূনা কাটিম। তো আপোনালোকে চাই থাককচোন বাৰু। বন্ধুসকল, মোৰ ধূনা এৰুৱা হৈ গ'ল। চাব পাৰে, এই দুডাল গছৰ পৰা এৰুৱালোঁ ধূনা। তো এইখিনি ধূনা এৰুৱা হৈ গ'ল। আৰু বন্ধুসকল, এতিয়া আকৌ মই গৈ আছোঁ পথাৰত। তো মই বৰ্তমান আছিলোঁ বাৰীত, মানে এইটো আমাৰ এটা খাল। তো এইফালে এইবিলাক পুলি চুলিবিলাক আছে। তো মই বৰ্তমান আছিলোঁ খালৰ পাৰত। আৰু এতিয়া মই আকৌ যাম পথাৰলৈ, য'ত মানে কি কঠীয়া পাৰিছোঁ তাতে যাম। এইবিলাক ধূনা চুনাবিলাক আকৌ পথাৰত লৈ যাম। তাত কেনেকৈ ধূনা দিম, কি কৰিম, সেইখিনি আকৌ আপোনালোকক দেখুৱাই আছোঁ। তো স্কিপ নকৰাকৈ আপোনালোকৰ ভিডিঅ'টো চাই থাকক, দেখা সকলো পাই থাকিব। বন্ধুসকল, আপোনালোকক যে মই কৈছিলোঁ মই ধূনা কাটিবলৈ যে গৈছিলোঁ, সেই ধূনা কি কাৰণত মানে কি আনিছিলোঁ বা কিয় ধূনা কাটি আনিছিলোঁ সেইখিনি আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ। আৰু এতিয়া এই দেখুওৱাৰ সময় আহি গ'ল। বন্ধুসকল চাওক, ইয়াত 1 লাইন ধূনা দি দিছোঁ, ইয়াত 1 লাইন ধূনা দিছোঁ, তাত 1 লাইন ধূনা দিছোঁ। এই বাকৰাখন বাৰু কি কাৰণত 3 লাইন ধূনা দিলোঁ, ইয়াৰ কাৰণটো হ'ল যে সেইফালে আমি পাৰিছোঁ ৰঞ্জিত, তাৰপিছত এইফালে বনি ধানৰ কঠীয়া, আৰু সেইফালে জহা ধানৰ, এই 3টা ধানৰ কঠীয়া আমি এই আজি বাকৰাখনত পাৰিছোঁ। আৰু যাতে বৰষুণ দিলে এই 3টা ধানৰ যি কঠীয়া, এই কঠীয়াবিলাক লগ নালাগে, তাৰ কাৰণে মাজে মাজে আমি ধূনা দি দিছোঁ, যাতে এই কঠীয়াবিলাক বনি কঠীয়াখিনি আহি যাতে ৰঞ্জিতৰ লগত লগ নালাগে। আৰু বৰষুণ দিলে কঠীয়াবিলাক গোটেই ভাগি যায়, আৰু ভাগি দুয়োফালৰ কঠীয়াবিলাক লগ লাগি যায়। আৰু তাৰ কাৰণে আমি মাজতে ধূনা দিছোঁ, যাতে কঠীয়াবিলাক লগ লাগি নাযায়। আৰু বন্ধুসকল, এতিয়া আমাৰ পূৰা 100% কঠীয়াৰ গোটেই কামখিনি হৈ গ'ল। বন্ধুসকল, আমাৰ প্ৰথম যি কঠীয়া পাৰিছিলোঁ সেয়াতো বানপানীয়ে মাৰিলে। আৰু নেক্সট এতিয়া আকৌ কঠীয়া পাৰিছোঁ, কি হয় কি নহয় একো নাজানো, কিন্তু খেতি কৰিবইতো লাগিব। যদি ৰাইজে খেতি কৰে তেতিয়াহ'লে আমিও খেতি কৰিব লাগিব। আৰু সেইকাৰণে আমিও আহি কঠীয়া পাৰিলোঁ। আৰু যি কঠীয়া আজি পাৰিলোঁ সেই কঠীয়া পাৰা ভিডিঅ' আপোনালোকক দেখুৱালোঁ। আপোনালোকে চালে, যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম আপোনালোকক অন্য এটি ভিডিঅ'ত। আজিলৈ বাই, থেংক ইউ।